নমস্কাৰ সকলো। আজিৰ কিতাপৰ নাম হৈছে ইকিগাই, The Japanese Secret to a Long and Happy Life, book by Francesc Miralles and Hector Garcia. প্ৰাথমিক খণ্ড। আপুনি এতিয়া এক শান্ত যাত্ৰাৰ বাবে সাজু হওক, য'ত আমি সন্ধান কৰিম ইকিগাই। ইকিগাই এই শব্দটো আহিছে জাপানৰ পৰা, বিশেষকৈ অকিনাৱা নামৰ দ্বীপটোৰ পৰা। ইয়াৰ অৰ্থ হ'ল জীৱন ধাৰণৰ কাৰণ বা প্ৰতিপুৱা বিচনাৰ পৰা উঠাৰ এটা নিৰ্দিষ্ট আনন্দ। আহকচোন আমি কিছু পলৰ বাবে নিজকে এই দৈনন্দিন দৌৰাদৌৰিৰ পৰা আঁতৰাই আনো। আৰামকৈ বহক, এটা দীঘল উশাহ লওক আৰু লাহে লাহে এৰি দিয়ক। আকৌ এটা উশাহ লওক আৰু নিজৰ ভিতৰলৈ লক্ষ্য কৰক। বহুতে জীৱনত সুখে জীয়াই থাকিবলৈ কি লাগে সেইটো বিচাৰি হাবাথুৰি খায়। ইকিগাই হৈছে সেই গোপন সূত্ৰ যিয়ে আমাক দীৰ্ঘায়ু, আনন্দ আৰু সন্তুষ্টি প্ৰদান কৰে। ই কোনো ডাঙৰ কথা নহয়, বৰং ই আমাৰ প্ৰতিটো দিনৰ সৰু সৰু কামতে লুকাই থাকে। আজি আমি ইকিগাইৰ 4টা মূল উপাদানৰ বিষয়ে আলোচনা কৰিম। এই 4টা উপাদানৰ মিলনস্থলতে আপোনাৰ ইকিগাই বাস কৰে। মূল খণ্ড, ইকিগাইৰ 4টা স্তম্ভ। আপোনাৰ জীৱনৰ পথ বাছি লওঁতে এই 4টা প্ৰশ্নকে মনত ৰাখক। আপুনি কি ভাল পায়? এইটো আপোনাৰ হৃদয়ৰ প্ৰশ্ন। নিজকে সোধক, মই কি কৰি সময়ৰ কথা পাহৰি যাওঁ? আপোনাৰ সেই কামবোৰ কি যিবোৰে ভিতৰৰ পৰা আনন্দিত কৰে? গান গোৱা, কবিতা লিখা, ফুলনিৰ যতন লোৱা, কাৰোবাক সহায় কৰা, ছবি আঁকা, যিকোনো হ'ব পাৰে। এইবোৰেই হৈছে আপোনাৰ প্ৰকৃত আৱেগ, যি কাম কৰিবলৈ আপোনাক কোনোবাই টকা দিব নালাগে। আপুনি নিজৰ বাবে সেইবোৰ কৰে। আপুনি কিহত পাৰ্গত? এইটো আপোনাৰ দক্ষতাৰ প্ৰশ্ন। মই কোনবোৰ কাম আনতকৈ সহজে বা সুন্দৰকৈ কৰিব পাৰোঁ? এইটো জন্মগত প্ৰতিভা বা দীঘলীয়া অনুশীলনৰ ফলতো আহিব পাৰে। আপুনি এজন ভাল শ্ৰোতা হ'ব পাৰে। আপুনি জটিল কথাবোৰ সহজকৈ বুজাব পাৰে, বা আপুনি হাতৰ কামতে খুবেই পাকৈত হ'ব পাৰে। এইবোৰেই হৈছে আপোনাৰ শক্তি, যিবোৰক আপুনি নিজৰ কামতে ব্যৱহাৰ কৰিব পাৰে। পৃথিৱীখনৰ কি প্ৰয়োজন? এইটো আপোনাৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতা। মোৰ কি কামে আন মানুহ বা সমাজক সহায় কৰিব পাৰি? পৰিৱেশ সুৰক্ষা, শিশু শিক্ষা, মানসিক স্বাস্থ্যৰ প্ৰকাৰ, বা আনক এটা ভাল হাঁহি দিব পৰাটোও পৃথিৱীৰ প্ৰয়োজন হ'ব পাৰে। যেতিয়া আপোনাৰ কামে আনৰ জীৱনত ধনাত্মক প্ৰভাৱ পেলায়, তেতিয়া আপুনি গভীৰ সন্তুষ্টি লাভ কৰে। আপোনাক কিহৰ বাবে টকা দিয়া হ'ব পাৰে? এইটো আপোনাৰ অৰ্থনৈতিক বাস্তৱতাৰ প্ৰশ্ন। মোৰ সেই দক্ষতাৰ বাবে কোনোবাই মোক মূল্য দিবনে? আপুনি ভাল পোৱা আৰু পাৰ্গত কামটো যদি বজাৰত বা সমাজত মূল্যৱান হয়, তেন্তে আপোনাৰ জীৱিকাৰ পথ সৰল হয়। যদি আপুনি বৰ সুন্দৰকৈ কাপোৰ চিলাব পাৰে, পাৰ্গত হয় সেইটো কামত, আৰু
মানুহৰ উন্নত কাপোৰৰ প্ৰয়োজন মানে পৃথিৱীৰ প্ৰয়োজন পূৰ্ণ কৰিব পাৰে, তেন্তে আপুনি সেই কামটোৰ বাবে টকা উপাৰ্জন কৰিব পাৰিব। উপসংগৰ খণ্ড, ইকিগাইৰ পথ। এই চাৰিটা বৃত্তৰ মাজৰ সংযোগ স্থলবোৰে ই আপোনাৰ পথ নিৰ্ধাৰণ কৰে। ভালপোৱা প্লাছ পাৰ্গত ইকুৱেলছ টু আৱেগ। ভালপোৱা প্লাছ পৃথিৱীৰ প্ৰয়োজন ইকুৱেলছ টু লক্ষ্য। পাৰ্গত প্লাছ টকা পোৱা ইকুৱেলছ টু পেচা। টকা পোৱা প্লাছ পৃথিৱীৰ প্ৰয়োজন ইকুৱেলছ টু বৃত্তি। কিন্তু ইকিগাই আচলতে সেই চাৰিওটাৰ কেন্দ্ৰবিন্দু। ইকিগাইৰ পথ খোজ দিবলৈ আপুনি এটা কাম কৰক। আজিৰ পৰা আৰম্ভ কৰি সৰু সৰু কথাত আনন্দ বিচাৰক। আপোনাৰ দৈনন্দিন কামত এটা সৰু শিল্পৰ দৰে ধ্যান দিয়ক। যেনে এজন শিক্ষকে কেৱল পঢ়াই নহয়, তেওঁ ছাত্ৰৰ মন গঢ়ি দিয়ে। এজন ৰান্ধনীয়ে কেৱল ভাত ৰন্ধাই নকৰে, তেওঁ মানুহক স্বাস্থ্য সুখ দিয়ে। সৰলীকৰণ, নিজৰ চাৰিওফালৰ জঞ্জালবোৰ কমাই দিয়ক। কেৱল প্ৰয়োজনীয় বস্তুকে ধৰি ৰাখক। বৰ্তমানত জীয়াই থাকক, অতীতৰ চিন্তা বা ভৱিষ্যতৰ ভয় এৰি দিয়ক। এই ক্ষণটো উপভোগ কৰক। সহজভাৱে জীৱন যাপন কৰক। ইকিগাই কোনো লক্ষ্য নহয়, ই হৈছে এক নিৰন্তৰ যাত্ৰা। এইটো আপুনি নিৰ্মাণ কৰিবলগীয়া বস্তু। আশা কৰিছোঁ এই চিন্তাবোৰে আপোনাক নিজৰ জীৱনৰ উদ্দেশ্য বিচাৰি উলিওৱাটোত সহায় কৰিব। সদায় মনতে ৰাখিব, আপোনাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অৰ্থ আছে। আপোনাক ধন্যবাদ অসমীয়াত ইকিগাই কিতাপটো শুনাৰ বাবে। আপোনালোকে আমাক ছাপোৰ্ট কৰক, ডনেট কৰক। ডিটেইলছ ডিছক্ৰিপশ্যনত দিয়া আছে। আমাক সহায় কৰক যাতে আমি অসমীয়া ভাষাত বিভিন্ন কিতাপ আপোনাৰ সন্মুখত লৈ আহিব পাৰোঁ আৰু সমাজত এটা শিক্ষা আৰু ভাল কিতাপ সমাজক শুনাই সমাজখন প্ৰগতিৰ ফালে লৈ যাবলৈ আহি থকা দিনৰ এণ্টাৰপ্ৰিনিয়ৰ্ছ, শিক্ষিত মানুহক ডেভেলপ কৰিবলৈ আমি সহায় কৰিব পাৰোঁ। ধন্যবাদ।